শ্রেষ্ঠ আশ্রয় পরম ব্রহ্ম পরম আত্মা আমি আমার বৈক্ষস্থলে সমুদ্র মন্থনে পুনরুত্থিত
স্বয়ং আশ্রিত মহালক্ষ্মী অপর খাতে পদভস্ত্র লাঞ্ছিত আর নিস্তেজিত লক্ষ্মীহীনা ইন্দ্রহমে সমস্ত দেবগণৰ পুনৰুত্থানৰ মহান উদ্দেশ্যে আমাৰ ইচ্ছাতে হৈছিল অমৃত্যু মন্থন আৰু আমি আমাৰ বৈষ্ণৱী মায়াৰে মোহিনী ৰূপ ধাৰণ কৰি অপৰাধ মোহী বঞ্চিত কৰি অমৃতৰ পৰা দেৱৰ হাবিৰ প্ৰয়োজন এই ময়াময় সংসাৰৰ সকলো মায়া আমাৰে সাধন আমাৰে মায়া স্বয়ং ব্ৰহ্ম মহেশ্বৰ আবদ্ধ নাজানে সৃষ্টি কৰে সৃষ্টি আদি তত্ত্ব অন্তকারে মহাদেবেও বিচারি নাপায় আমার মায়ার অন্ত কারণ আমি এই জগতের গড়াটি আমি এই সচিদানন্দ সর্বকারণ কারণম ঈশ্বর পরম ব্রহ্ম
আজি মোৰে পৰম সৌভাগ্য কাৰণ কৃষ্ণপতি প্ৰভু নাৰায়ণকে সাক্ষাৎ পালে হে প্ৰভু কমলেশ্বর হে ভগবতী বৎসরে পারে এদিকে নারদের পদহস্য প্রাণীপাতে বরক্ষা পালে হেনো তোমারি লীলা প্রভু হেনো তোমারি লীলা হে মোহিনীর রূপ ধরি হে অপুর আজি দেখুন তুমি আজি আমার দুঃখকে প্ৰভু যি দেখা হৈছে তাকে কোৱা হৈছে দুখ হ'লে পিছে ক্ষমাৱন্তজনে নিশ্চয় ক্ষমা কৰিব প্ৰভু কিন্তু প্ৰভু যি কৰা হ'লে সেই এজন উচিত কৰিলে প্ৰভু ইয়া উচিত অনুচিতৰ প্ৰশ্ন নাই প্ৰভু যিহকেই বিচাৰে আমি তাকে দিব পাৰোঁ পিছে প্ৰভু অপুৰে যে অমৃত পান কৰিব বিচৰা নাছিল বুলি আপুনি কেনেকৈ জানে প্ৰভু যদি অমৃতেই বিচাৰিছিল তেনেহ'লে আমাৰ নাৰীৰূপ দেখি মুগ্ধ কিয় নারায়ণ ঈশ্বৰে যদি নাৰীৰ ৰূপতে ভুল যাব পাৰে তেন্তে অপুৰ নাযাব কিয় যাব তাৰ অৰ্থ কি তাৰ অৰ্থ কি পৰিষ্কাৰ প্ৰভু আপুনি নাৰীৰ ৰূপ ধৰাৰ পৰিৱৰ্তে অন্য ৰূপ ধৰিব পাৰিলেহেঁতেন আচলতে কি জানে প্ৰভু আপোনাৰ নিজৰে নাৰীৰ প্ৰতি দুৰ্বলতা আছে আচল কথা সেইটো নহয় প্ৰভু আমার উদ্দেশ্য বেলেগ আমি সম্পর্ক শেষ কৰাটো কেতিয়াও নিবিচাৰোঁ সম্পৰ্কৰ মাজেৰে একে নতুন সৃষ্টিৰ সদায় আমি বাঞ্ছা কৰোঁ দেৱতা আৰু অসুৰে উভয়ে যদি অমৃত পান কৰিলেহেঁতেন তেন্তে দেৱৰথী সম্পৰ্ক শেষ হৈ গ'লহেঁতেন এতিয়া অনন্ত কাললৈ সম্পৰ্ক চলিয়েই থাকিব আৰু অনন্ত কাললৈ আমি সৃষ্টি কৰিয়েই থাকিব পাৰিম আৰু দেৱৰথী নহ'লে যে ঈশ্বৰৰ ঈশ্বৰত্ব কেনেকৈ কিন্তু প্ৰভু আপোনাৰ কিন্তু মোহিনী ৰূপে অসুৰকে মোহিব পাৰে অসুৰকে মোহিব পাৰে দেৱতা কিন্তু স্পৰ্শ কৰিব নোৱাৰে সেইটো সত্য নহয় প্ৰভু আমাৰ নাৰীও আমাৰ এই মায়া শক্তি ঈশ্বৰৰ মায়া শক্তিৰ পৰা ৰক্ষা পাব পৰা শক্তি এই ত্ৰিজগতত নাই দেৱৰী প্ৰভু দেৱালীতে মহাদেৱৰো নাই নে বাৰু প্ৰভু ইচ্ছা কৰিলে তুমি প্ৰমাণ চাব পাৰা প্ৰভু ঈশ্বৰৰ মাজত যুদ্ধ এখন লগাই তুমি আকৌ ৰং চাব নালাগে নাই দেৱৰথী এয়া তোমাৰ উচিত নহ'ব দেৱৰথী এবাৰ প্ৰভু দেৱৰথী এই পুনশ্চৰ আপোনাৰ চৰণত প্ৰণিপাত জনাই এবেলাকে পুলিচ কৰ্তব্যত অপবিত্ৰ হয় কিয় দেৱৰথী
বৈকুণ্ঠর ভবনে দেখিনু নয়নে প্রভু নারায়ণ হরি প্রভু তুলস